কি খবৰ মই জোৎস্নাই মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া সময় প্ৰায় 6:30 মান হৈছে আমি এতিয়া আহি আছোঁ ট্ৰেইন ষ্টেচন এয়া বেটি আৰু মই আহি আছোঁ মাহঁতৰ ঘৰত আজি আমাৰ বাইদেউজনী বিয়া আমাৰ নিচাদৰ জীয়েকৰ গতিকে আহি আছোঁ বিয়া খাবলৈ এয়া আমাৰ মালিকে আগবঢ়াই দিবলৈ আহিছে ট্ৰেইনত উঠিম আৰু ট্ৰেইনখন এয়া ষ্টাৰ্ট কৰিলে আৰু গতিকে চাই দিয়কচোন ভিডিঅ'টো আজিনো মই বিয়া ঘৰত কাক কাক লগ পাওঁ কি কৰোঁ এয়া আমাৰ বেটিয়ে খোৱা আৰম্ভ কৰিলেই এতিয়া তেলেম পাৰ হৈ আহি আছোঁ চাওকচোন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজে মাজে ট্ৰেইনৰ ৰাস্তা আমাৰ বেটিয়ে খোৱা আৰম্ভ কৰিলেই এতিয়া তেলেম পাৰ হৈ আহি আছোঁ চাওকচোন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজে মাজে ট্ৰেইনৰ ৰাস্তা আমাৰ একেবাৰে মৰমৰ আৰু এপিনে মাজনী পেহী চাই দিয়া এজনী পুটু পেহী চাই দিয়া এজনী আমাৰ বুইটা মানে আমাৰ হেৰি আমাৰ দেউতা পেহীয়েক আমাৰ একেবাৰে মৰমৰ লখিমপুৰৰ পৰা আহিছে তাৰপিছতে এই আমাৰ পেহী বহি আছে এই আমাৰ পেহী এজনী হ'ল আমাৰ আজি সকলোকে লগ পালো সৰুতে আমি সকলোৱে এজনী মোৰ মৰমৰ চেনেপা আমি সৰুতে একদম মানে একেবাৰে সৰুতে চবকে লগ পাইছোঁ বহুত ভাল লাগিছে চাই থাকক আগলৈ ভিডিঅ'টো আজিনো বিয়া ঘৰত কি কি খাওঁ এই আমাৰ কইনাজনী তাইক অকলেই ফটো উঠালোঁ তাইৰ লগত ফটো উঠিবলৈ সময় নাপালোঁ কাৰণ আমাৰ ঘৰৰ পেহী আপা আৰু সকলোকে লগ পালোঁ কথা পাতি থাকোঁতে তাইৰ লগত ফটো উঠিবই নোৱাৰিলোঁ আমি এতিয়া বিয়া ঘৰত খাবলৈ বহিছোঁ নৰসিংহ ঔটেঙা আমি চবেই খাবলৈ বহিছোঁ চাই থাকক আমি খাই থাকোঁ আমি এতিয়া ভাত পানী খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি অলপমান ফেনৰ তলতে জিৰণি লৈছোঁ এই আমাৰ পেহাদৌহঁতৰ লগত অলপমান জিৰণি লৈছোঁ বহি আছোঁ এইপিনে আমাৰ পেহাদৌ এয়া পেহীয়েক একদম মানে সৰু পাহীজনী পেহীৰ লগত যে কিমান কাজিয়া লাগি থকা এইজনী একদম মানে ক'বলৈ ভাষা নাই আৰু আজি বহুত ভাল লাগিছে খুবেই ভাল লাগিছে ঘৰৰ সকলোকে লগ পাইছোঁ এতিয়া আমাৰ বিয়াৰ প্ৰায় শেষ হৈছে আৰু কইনাও উঠাইছে এতিয়া আমি ঘৰলৈ আহি আছোঁ ঘৰ একেবাৰে ওচৰতে আমাৰ একেবাৰে কাষৰে বিয়া ঘৰ এতিয়া আৰু ঘৰলৈ আহিম এই আমাৰ ভণ্টি এইপিনে ফোনত বিজি এতিয়া আমি ঘৰত থাকিম আৰু ৰাতিকে অকণমান প্ৰগ্ৰেম এটা হ'ব গতিকে ভিডিঅ'টো চাই থাকক চলি আছে
এয়া আমাৰ বিহুনাচ চলি আছে খুৰীয়ে বেছি জোৰ কৰাৰ কাৰণে এপাক ময়ো ঘূৰি দিলোঁ এনেই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আজিলৈ বাই বাই।